আজি আমাৰ চিৰাং জিলা BPF দলৰ অধিৱেশন আছিলে। আজি পুৰণা কমিটি ভংগ কৰি পেলাই নতুন কমিটি আমি বনাব পাৰিলোঁ। তো নতুন কমিটিত আমাৰ আগৰে যিটো পুৰণা কমিটিৰ ছেক্ৰেটাৰী আছিলে জেমছ বসুমতাৰী, এখেতে মানে প্ৰেছিডেণ্ট হ'লে, আৰু আমাৰ এই কমিটিৰে সম্পাদক হিচাপে আমাৰ শাহানুৰ আলী আহমেদ আমাৰ মুছলিম কমিটিৰ পৰা আমি পাবলৈ সক্ষম হৈছে। খুব ধুনীয়া এটা মানে কমিটি হৈছে। মই ভাবিছোঁ ভৱিষ্যত ধুনীয়াকৈ সি মানে কাম কৰিব পাৰিব। আৰু আপোনালোকে আজি দেখিছে যে এই অধিৱেশনত আমাৰ 4খন আমাৰ সমষ্টি আছে চিৰাং জিলাত। এই 4খন সমষ্টিৰ পৰা মানে যিমান লাগে তাতকৈ বেছি ইয়াত মানে অংশগ্ৰহণ কৰিছে। তেনেকৈ আমাৰ চিৰাং জিলাত সিদিনাখন চিৰাং ডুৱাৰ্ছত আমাৰ এটা ফুড ৰেলী হ'লে, তাতে আমাৰ মাননীয় চিফ প্ৰাক্তন চিফ আগ্ৰামা মহিলা বিচাৰি আহিছিলে। যিমানখিনি আমি ইয়াত আশা কৰিছিলোঁ তাতকৈ বেছি ইয়াত মানে আমাৰ দলৰ কৰ্মকৰ্তাসকলে ৰাইজে ইয়াত মানে উপস্থিত হৈছে আৰু প্ৰগ্ৰামটো সাফল্যমণ্ডিত কৰিছে। তেনেকৈ আৰু আমাৰ যিটো চাম্পাতত তেনেকৈ আমাৰ ফুড ৰেলী হৈছিলে, তাতো আমাৰ আগ্ৰামা ছাৰ আছিলে। মানে ইয়াতো আমি যিখিনি মানে আশা কৰিছিলোঁ তাতকৈ বেছি আমাৰ মানে ৰাইজ ইয়াত উপস্থিত হৈছে। আৰু আমাৰ অহা 3 তাৰিখত মানে নিচিমা সমষ্টিত ফুড ৰেলী হ'ব, গেডাৰিং হ'ব। তো আমি আশা কৰিছোঁ তাতেও বহুত মানুহ হ'ব। আৰু চিৰাং জিলা হিচাপে লাষ্টত আমাৰ কাজলগাঁও সমষ্টিত আমাৰ কাজলগাঁৱতে হ'বলৈ গৈ আছে। তাতেও আমি দেখিছোঁ এতিয়া যিটো আমি আমাৰ যিটো দলীয় কৰ্মকৰ্তাসকলৰ লগত কথা পাতিছে, জাগা গাঁৱে ভূঞে আমি সোমাইছোঁ, তেখেতসকলে বহুত ইচ্ছুক, তেখেতসকলে দলে দলে আহিব। গতিকে কাজলগাঁও যিটো সমষ্টিৰ যিটো ৰেলী, ফুড ৰেলী, সেইটো মই ভাবিছোঁ ভালকৈ ইয়াৰ মানে 8 তাৰিখত কাজলগাঁও সমষ্টি এটা কাজলগাঁৱতে হ'ব। তেনেকৈ আমাৰ দলৰ চিৰাং জিলা হিচাপে মানে আমাৰ কাৰ্যকলাপ এই তেনেকৈ চলি আছে। আৰু আশা কৰিছোঁ মানে তেনেকৈ মানে আমাৰ যিটো চিৰাং জিলা BPF হিচাপে যিখিনি আমাৰ কেন্দ্ৰ যিখিনি নিৰ্দেশ আছে সেইটো আমি পালন কৰি পেলাই কাম কৰি গৈ আছোঁ।